নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা 203টা পোষ্টত ৰিক্ৰুটমেণ্ট আহিছিল আৰু সেইটোত আপুনি অনলাইন এপ্লাই কেনেদৰে কৰিব এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে এইটো পেজত আহিব আৰু আপুনি যদি মোবাইলত ব্যৱহাৰ কৰে তেনেহ'লে ডেস্কটপ সাইড কৰি ল'ব। এইটো পেজত অহাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পালে আৰু ইয়াত তললৈ আহিব আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ইটো সাইডে দিয়া আছে ফটো তথা ডকুমেন্টৰ কি সাইজ লাগিব, সেইবোৰ সিগনেচাৰ আৰু ফটোৰ সাইজসমূহ দিয়া আছে আৰু কি ডকুমেন্টছ আপলোড কৰিব লাগিব সেই বিষয়ে ইয়াত ভালদৰে দিয়া আছে। আপোনালোকে পঢ়ি যাব। তে নামটো সিলেক্ট কৰিব লাগিব, আপোনাৰ মিডল নেম আৰু লাষ্ট নেমটো দি দিব। তাৰ পিছত আপুনি ফোন নম্বৰ আৰু আপোনাৰ ইমেইল এড্ৰেছ আৰু নাম ৰেজিষ্টাৰ কৰোঁতে যিটো আপোনাৰ নাম্বাৰ আছিল সেই নাম্বাৰটো দি দিব। তাৰ পিছত আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন HSLC যি হয় আপোনাৰ সেইটো দি ল'ব। তাৰপিছত আপুনি কাষ্টটো সিলেক্ট কৰি ল'ব। কাষ্টটো সিলেক্ট কৰি আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই ইয়াত আপুনি ঠিক আছে ইয়াত টিক মাৰ্ক দি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পালে আৰু ইয়াত আপুনি কোনটো পোষ্টত এপ্লাই কৰিব সেইটো আপুনি সিলেক্ট কৰিব লাগিব। এছিষ্টেণ্ট ইনস্পেক্টৰত নে আপুনি এক্সাইজ কনষ্টেবলত এপ্লাই কৰিব, ইয়াত আপোনাৰ হিচাপত সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপুনি যিটো ইয়াত দিয়া আছে 7 নেক্সট ইয়াত ক্লিক কৰি দিব। 7 নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত 2 নম্বৰ ষ্টেপত আহি পালে আৰু ইয়াত আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ পোষ্টটো যিহেতুকে আমি আগতে সিলেক্ট কৰিছিলোঁ ইয়াত আহিছে। ইয়াত তাৰপিছত আপুনি তাত নেক্সটটো দিব। সিলেক্ট কৰি লোৱা হ'ল। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি 3 নম্বৰ ষ্টেপলৈ আহি পালে ইয়াত আপোনাৰ নামটো দিয়া আছে। আপোনাৰ ফাদাৰ নেমটো আপোনাৰ বহুৱাই দিব লাগিব, আপোনাৰ মাদাৰ নেমটো দিব লাগিব। তাৰপিছত আপোনাৰ যিটো আহি গৈছে নাম ৰেজিষ্টাৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আহি গ'ল। ইয়াৰ পিছত আপুনি জেণ্ডাৰটো আপোনাৰ সিলেক্ট কৰিব লাগিব আৰু কাষ্টটো আপুনি অলৰেডি আগতে সিলেক্ট কৰিছে। ডেট অফ বাৰ্থটো আহি গ'ল আৰু আপোনাৰ নেশ্যনেলিটি ইণ্ডিয়ান আহি গ'ল। আৰু পিছত আপুনি ৰিলিজনটো সিলেক্ট কৰিব। আপোনাৰ ইমেইল এড্ৰেছ আৰু মোবাইল নাম্বাৰটো আহি গ'ল আৰু ইয়াত আপুনি দিব পাৰে আপোনাৰ মোবাইল নাম্বাৰ আৰু এইবোৰ দিয়াৰ পিছত আপুনি তললৈ আহিব আৰু তলত ইয়াত দেখিবলৈ পাইছে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনাক দিবলৈ গৈছে। আপুনি ভিলেজটো দি দিব। আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছখিনি দিয়ে লৈ আপোনাৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট যি হয়। তাৰপিছত আপুনি পুলিচ ষ্টেচন সিলেক্ট কৰিব আপোনাৰ হিচাপত, পিন কোডটো দিব। আৰু যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয় তেনেহ'লে ইয়াত চেমত ক্লিক কৰি দিব আৰু যদি বেলেগ হয় তেতিয়াহ'লে ইয়াত ভালদৰে দি দিব। সকলোখিনি হোৱাৰ পাছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব। 7 নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত 4 নম্বৰ ষ্টেপত আহি পালে আৰু ইয়াত আপুনি কোৱালিফিকেশ্যনসমূহ দি দিব লাগিব। HSLC পাছ মই আগতে সিলেক্ট কৰিছোঁ। তাৰপিছত আপুনি ষ্ট্ৰীম দিব আৰ্টছ, ছায়েন্স, কমাৰ্চ। তাৰপিছত আপোনাৰ কলেজৰ নেমটো দিব আৰু আপুনি কিমান পাৰ্চেণ্ট পাইছে ইয়াত দি দিব। এই সকলোখিনি দি দিয়া হোৱাৰ পিছত আপুনি তললৈ আহিব আৰু ইয়াত যিটো দেখিবলৈ পাইছে EWS আছে যদি ইয়েছ দিব, নহ'লে নো দিব। আৰু যদি আছে আপুনি ইয়াত দিব আৰু ইয়াৰ পৰা আপুনি যিখন আপোনাৰ ডকুমেণ্টছখন আপলোড কৰি ল'ব। সকলো ডকুমেণ্টছেই দি লোৱাৰ পাছত আপুনি ইয়াত ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ডকুমেণ্টছ খুজিছে NCC চাৰ্টিফিকেট আছে যদি ইয়েছ দিব, নহ'লে নো দিব। তাৰপিছত খুজিছে আপোনাৰ হোম গাৰ্ড চাৰ্টিফিকেট আছে যদি ইয়েছ দিব, নহ'লে নো দিব। তাৰপিছত আপোনাৰ খুজিছে স্পৰ্টছ চাৰ্টিফিকেট আছে নেকি, যদি আছে ইয়েছ দিব, নহ'লে নো দিব। মোৰ নাই যে সেইবাবে নো দিছোঁ। তাৰপিছত আপোনাৰ হৈছে কম্পিউটাৰ চাৰ্টিফিকেট আছে নেকি, যদি আছে ইয়েছ দিব। ইয়েছ দিলে আপোনাৰ কি হ'ব, ইয়াত যিটো দিয়া আছে ইয়াত গৈ আপুনি আপোনাৰ ডকুমেণ্টছখন আপলোড কৰিব পাৰিব। আৰু যদি নাই তেনেহ'লে ইয়াত যিটো 7 নেক্সট আছে সেইটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি ইয়াত আহি গ'ল। ইয়াত আপুনি আপোনাৰ আপলোড ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু ডকুমেণ্টছ আপুনি এজ প্ৰুফ হিচাপে আপোনাৰ HSLCৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ কোৱালিফিকেশ্যন অৰ্থাৎ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব আৰু পোষ্ট হিচাপে আপোনাৰ মাৰ্কশ্বিটখন আপলোড কৰিব। যদি আপুনি এছিষ্টেণ্ট ইনস্পেক্টৰত এপ্লাই কৰিছে তেনেহ'লে আপুনি HSৰ মাৰ্কশ্বিটখন আপলোড দিব পাৰে আৰু ইয়াত চাইজবোৰ দিয়া আছে কিমান KB ভিতৰত। তাৰপিছত আপুনি ফটোখন আপলোড কৰিব লাগিব। ফটো আপলোড কৰা হোৱাৰ পিছত আপুনি সিগনেচাৰ আপলোড কৰিব আৰু আপোনাৰ যিটো নাম ৰেজিষ্টাৰৰ যিখন চাৰ্টিফিকেট আছিল সেইখন আপলোড কৰি ল'ব লাগিব। আপুনি আপোনাৰ ডকুমেণ্টছ আপলোড কৰি দিলে আৰু ইয়াত দেখিবলৈ পাইছে ষ্টেটাছ। আপোনাৰ যেতিয়া ডকুমেণ্টছ আপলোড হ'ব ইয়াত লেখা আহিব ইমেজ আপলোড ছাকচেছফুলি আৰু আপুনি চেঞ্জ কৰিব পাৰিব চেঞ্জত গৈ আৰু আপোনাৰ ডকুমেণ্টছটো চাব পাৰিব ভিউজ গৈ। এই সকলো দিয়া হোৱাৰ পাছত আপুনি ইয়াত যিটো ছেভ এণ্ড প্ৰিভিউ ইয়াত ক্লিক কৰি দিব। ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফৰ্মখন আহি গ'ল আৰু ইয়াত আপুনি নামটো আপোনাৰ শুদ্ধ হৈছে নে হোৱা নাই, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এইবোৰ আপুনি চাই ল'ব। শুদ্ধ হোৱাৰ পিছত আপুনি তললৈ আহিব। তলত আপুনি দেখিবলৈ পাইছে ইয়াত যিটো এডিট আছে, ভুল হ'লে তেতিয়া আপুনি এডিট কৰি ল'ব আৰু যেতিয়া শুদ্ধ হয় আপুনি ছাবমিটত ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি ফৰ্মখন ফাইনেল ছাবমিট কৰিব নে নকৰে ইয়াত সুধিছে, আপুনি ফাইনেল ছাবমিটত ক্লিক কৰি দিব। আৰু ফাইনেল ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP যাব।
আৰু সেই OTP-টো বহুৱাই আপুনি ইটো পেজত আহিব আৰু ইয়াত দেখিবলৈ পাইছে আপুনি এপ্লিকেশ্যন ফৰ্ম ডাউনলোড। আপুনি ইয়াৰ পৰা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু যেতিয়া ৰিজাল্ট দিব ৰিজাল্টটো ইয়াৰ পৰা চেক কৰিব পাৰিব আৰু এডমিট কাৰ্ড আহিলে ইয়াত আপুনি লগইন হৈ চাই ল'ব পাৰিব। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।